দাদা আপুনি এই জংঘলখনে দেখাই থাকিবনে আমাক ব্লু ফিল্মখন অলপ উপভোগ কৰিব দিব নমস্কাৰ আপোন মানুহসকল কি খবৰ তোমালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু তোমালোকে চাই আছা যাৰে তাৰে মক্কেলামি উদঙাই দিয়া তোমালোকৰ আপোন চেনেল আৰু কিবা ভিডিঅ'টো আৰম্ভণিতে কৈ দিব বিচাৰো যে ভিডিঅ'টো অকল এণ্টাৰটেইনমেণ্ট পাৰপছৰ কাৰণে বনোৱা হৈছে চ' ইয়াক যাতে কোনেও কেলা চিৰিয়াছলি নলয় অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম আচলতে আমাৰ অসমত নলা নৰ্দমাবোৰ কি কাৰণে বনোৱা হৈছে সেইটো কথা তোমালোকে জানা নাই অলৰেডি আমাৰ লিজেণ্ডসকলে এইটো বুজি পাইছে যে নলা নৰ্দমাসমূহ কি কাৰণে বনোৱা হয় সৰুতে মই ভাবিছিলো যে নলা নৰ্দমাসমূহ আৱৰ্জনা বা লেতেৰা পানী যাবৰ কাৰণে ৰাস্তাৰ কাষে বনোৱা হয় কিন্তু ডাঙৰ হৈ আহি যেতিয়া মই বুজিলো যে আচলতে সেইটো কথা নহয় সেইটো পইণ্ট নহয় আমাৰ প্ৰেমিক প্ৰেমিকাসকলে নলা নৰ্দমাসমূহক সস্তীয়া অয়ো হিচাপে কেলা ব্যৱহাৰ কৰাও দেখা গৈ আছে ভিডিঅ'টো আৰম্ভণিতে কৰিব বিচাৰো যে 18 বছৰ তলৰ ল'ৰা ছোৱালীয়ে মোৰ এই ভিডিঅ'টো নাচাবা কাৰণ এই ভিডিঅ'টোত বহুতো ডাবল মিনিং কথা সোমাই আছে আৰু শিখত অভদ্ৰ হোৱাৰ আঁৰত মোৰ নিচিনা এজন ভদ্ৰ মানুহৰ হাত থকাটো মই নিবিচাৰো দাদা আপুনি এই জংঘলখনে দেখাই থাকিবনে আমাক ব্লু ফিল্মখন অলপ উপভোগ কৰিব দিব মজা ন দাদাই চাগে কেলা মজা লৈ পোৱাই নাই সেইকাৰণে সিহঁতক কৈছে ন এয়াই মজা ন আৰু যিটো সুৰত কৈছে ন দাদাই কেলা মজা লৈ পোৱা নাই কেলা ইয়াত সেই ঘণ্টা ইমান চেক্স হৈ গৈছে ঐ কেলা এই দাদাজনে ন আচলতে সিহঁতক চৰটো মাৰিব নালাগিছিলে ভালকৈ কেলা বুজাইহে দিব লাগিছিলে কিন্তু নাই নহ'লে ধুনীয়াকে পুলিচক মাতি কেলা দিও দিব পাৰিলে হয় চৰটো মাৰাতকে আজিৰ পৰা নকৰো নহয় নাম কি চাওঁ ইহঁতে আজিৰ পৰা নকৰো বুলি এনেই কৈছে ইহঁতে কেমেৰাৰ সন্মুখতে এনেই কৈছে কিন্তু তলে তলে ইহঁতে আচলতে পিঁয়াজটো অলপ বেছিকে খায় যাৰ ফলত নেকি ইহঁতৰ চেক্সটো অলপ বেছি হয় এতিয়া ইয়াতে এটা কথা আছে নহয় প্ৰেমে নামানে বয়স প্ৰেমে নামানে ধৰ্ম ঠিক একেদৰে প্ৰেমে নামানে ঢেকীয়াতলি প্ৰেমে নামানে জংঘল প্ৰেমে নামানে নলা নৰ্দমা হয় দিয়ক বাইদেউ এহেঁতে আৰু কেলা জেগা নাপালে আহি কেলা আপোনালোকৰ নলাটো ওচৰতে কামটো কৰি দিলে পাল খুৰাই কৈছে বোলে এহেঁতে বোলে অলৰেডি আহি বোলে নলাত কাম কৰিয়ে আছে মানে মই চাফা কৰা কামটোৰ কথা কৈছো নলা চাফা যে কৰে সেইটো কামৰ কথা কৈছো এতিয়া মই এহেঁত দুটা ক'ব বিচাৰো যে তোমালোকেতো আহি গেলা আগতে খুৰা ক'ব পাৰিলা যে খুৰা আমি আহি আজি অলপ আহিছো আপোনালোকৰ নলাটো অলপ কাম চাম কৰিম চাফা চুফা কৰি দি থৈ যাম কিন্তু নাই আমাৰ মাইনাই জংঘল মেলি দিলে আৰু বাবুৱে জংঘলত সুমুৱাই দিলে গাড়ী তোমালোকক ভাল আমিও ভাল পাই বিয়া হোৱাছো দেই এনেকে অপেন এনেকে গাত ধৰি চুমা খোৱা কৰি গাখীৰ কি ক'লে বাইদেউ আকৌ এবাৰ ক'ব নেকি মানে মই শুনা নাপালো বাইদেউ কিন্তু এইটো ঠিক কথা কৈছে এইবোৰ য'তে ত'তে যেতিয়াই তেতিয়াই অপেন কৰা কৰ্ম নহয়তো এনেইতো কেলা অয়বিলাক খুলি থোৱা নাই ন তোমালোকে তাতো যাব পাৰা মই জানো বয়স হৈছে সেইটো হয় কিন্তু এই খুৰাজনে জানে ন বয়স হৈছে হয়ে আৰু এনেকুৱা কিন্তু হ'লেও আৰু তাতে আটা মহা ট্ৰেইনিংটো ল'ব নালাগে এজনে কৈ আছে মাইকীটোক ধৰ ইয়াতে আকৌ আমাৰ দাদা এজনে কৈছে যে কিবা কৰিব মন থাকিলে ঘৰত কৰিব লাগে কিন্তু নাই আমাৰ খুৰা আৰু খুৰীয়ে কেলা খোলা মঞ্চ বেছি ভাল পায় মানে অপেন এৰিয়া বেছি ভাল পায় ইয়াত কেলে কি কৰিছে এনে আহিছো আমি ইয়াত আহি আৰে এনেই আহিছে অ এতিয়া ভাদ মাহৰ উৎকট গৰম ন মানে বাইদেউ মানে ঠাণ্ডা বতাহ ল'ব আহিছিলে খুৰাৰ লগত অলপ কাপোৰ চাপোৰ খুলি ইয়াত আহি এইটো কৰিছে এইটো গোটেই খোলা আছে আহিছে ন এইবোৰ কি হয় আৰে খুৰীয়ে কৈ আছে ন দাগ লাগিল বিচাও লাগিব পাৰে আৰু তোমালোকে কেলা বেলেগ মিনিঙত কথাটো লৈ যোৱা বিচা লাগিলেওতো মানুহে কাপোৰ এনেকে খুলি দিয়ে ন
এতিয়া শুনা ইয়াতে মই এটা কথা কওঁ যিবিলাকে এনেকে কলেজ ড্ৰেছত বা স্কুল ড্ৰেছত হাবি বননীয়ে নলাই নৰ্দমাই য'তে ত'তে ঘূৰি ফুৰা বহুতক কৈছো শুন কৰিব মন থাকিলে এনেকে য'তে ত'তে লাজ নোপোৱা মানুহৰ নিচিনা য'তে ত'তে নহয় অয়খন এনেই খুলি থোৱা নাইতো অয়বিলাক তাত যাবি না এনেই মানুহৰ পৰা লাজ খাই গালি খাই মাৰধুৰ খাই ভিডিঅ' বনাইতো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিব সিহঁতে ভালেমান ভিউছো পাব কিয় মানে তোতে এইবোৰ কাম কৰ আৰু আপোনালোকক কৈছো এনেকে ভিডিঅ' বনাই সিহঁতক লাজ নিদিবই কোনো কাৰণত কিবা যদি ক'বলৈ মন থাকে সিহঁতক ভালকে অলপ বুজাই দিব কিবা কৰিব মন থাকিলে সিহঁতৰ ঘৰৰ মানুহক মাতিব লগত পুলিচক মাতি সিহঁতক গতাইও দিব পাৰে কিন্তু এনেকে ভিডিঅ' নবনাও আপোনালোকৰ এটা অকণমান ভিডিঅ'ৰ কাৰণে সিহঁতে অৰ্থাৎ নতুন প্ৰজন্মই কি কৰিব মৃত্যুৰ মুখলৈও যাব পাৰে গতিকে প্লিজ এনেকুৱা ধৰণৰ ভুল নকৰিব লাগিলে সিহঁতক ঘৰৰ মানুহক গতাই দিয়ক বা পুলিচক গতাই দিয়ক কিন্তু ভিডিঅ' বনাই এইটো ডাঙৰ ভুল নকৰিব কাৰণ আপোনালোকে ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি কেইটামান ভিউজ পাব মানিছোঁ কিন্তু সিহঁতৰ লাইফটো কেতিয়াও চেঞ্জ কৰিব নোৱাৰে সিহঁত যদি এবাৰ মৃত্যুমুখত যায়গৈ ন আপোনালোকে সেই সিহঁতক কেতিয়াও ঘূৰাই আনিব নোৱাৰে চ' প্লিজ ভিডিঅ'টো নবনাব যিমান পাৰে ভিডিঅ' নবনাব যদি আপোনালোকে ভালকৈ বুজাই দিয়ে ন সিহঁতে নেক্সট টাইম সেই ভুলটো নকৰিবও পাৰে যদি আপোনালোকে বুজাই নিদি ভিডিঅ'টো বনাই ভাইৰেল কৰি দিয়ে তেন সিহঁতে সুবিধাহে পাব নেক্সট আকৌ সেই ভুলটো কৰিবলৈ তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালা প্লিজ লাইক এটা কৰি দিবা লগতে কমেণ্টটো কৰি দিবা আৰু প্লিজ শ্বেয়াৰটো কৰি দিবা আৰু ছাবস্ক্ৰাইবটো কৰি দিবা ছাবস্ক্ৰাইবটো তোমালোকে হাতেৰে কৰা বা হৃদয়েৰে কৰা বা ভৰিৰে গছকি কৰা সেইটো ডাজ নট মেটাৰ কিন্তু ছাবস্ক্ৰাইবটো হৈ যাব লাগে নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই জয় আই অসম সকলোতে